পুনৰ নতুন এটা ভিডিঅ'লৈ মই মইনাতেৰণে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই গৈ আছোঁ তোমাৰ ফুঙাৰীলৈ, লালমাটি ফুঙাৰী, তাতে ফেষ্টিভেল চলি আছে। আৰু আজি কি হ'বলৈ গৈ আছে, আৰু তাৰ লগতে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ তোমাৰ বিকাশ চেত্ৰী অহা কথা কৈছে, আৰু তাতে মিলিত হ'ম আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি পালোঁ তোমাৰ ফুঙাৰী, এতিয়া যাব লাগিব সোমাই। গৈ আছোঁ তোমাৰ ভিতৰলৈ। চাওক চাংঘৰ কেনেকুৱা ধুনীয়াকৈ সজোৱা হৈছে, এয়া চাওক আপোনালোকে। আপোনালোকে সন্মুখত যিটো দেখিছে তোমাৰ মই, তোমাৰ জাকৈ, পল আৰু ইয়াত তোমাৰ লাহনি, নাঙল, জুঙলি আৰু ঝাৰু ঘূণাকৈ সজোৱা হৈছে। আৰু এই বাইদেউজনী চাওক কি সুন্দৰকৈ তাঁতশালত তাঁত বৈ আছে, আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি গৈ আছোঁ, আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া হৈছে কাৰ্বি সমাজৰ পৰম্পৰাগত তোমাৰ নম্পি সূতা বুলি কয়। এয়া চাওক আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া দেখিছে আপোনালোকে, এয়া আগত যিটো দেখিছে তোমাৰ ধানৰ পোৰা হয়, আৰু কেনেকৈ ঢেঁকী দি আছে দুইজনী ভণ্টীয়ে, চাওক আপোনালোকে। এয়া ফাইনেলি সেই মঞ্চত
জষ্টু উঠিব এখানে কাৰ্বি পংগৰ সমনে জ্ঞাপন কৰিছে আৰু লগতে এখন চলচাঙেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ সম্পাদক মহোদয় আমাৰ সম্পাদক কৌশিক ৰংপি ডাঙৰীয়া জোৰছে আছে বই লাগে মেচিং কৰিছে ন ইয়েছ আজি প্ৰায় কাঠাৰ ঘূৰা হৈ গ'ল দেই তাৰপাছত ই ভাল ডান্স কৰে গান গায় আৰু বহুত কিবা কিবি কৰে ভিডিঅ'টো বনায় আৰু ধুনীয়া ছোৱালী লগ পালে কেটৱাকো কৰে ফেশ্বন শ্ব'ও কৰে গতিকে আজিতো আমি নেৰোৱে গতিকে প্ৰথমতে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ তাৰপাছত তেখেতৰ ফেশ্বন শ্ব'ৰ কেটৱাক চাম ঠিক আছে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ হেল্ল' ফুল প্ৰথমতে সকলোকে কাৰ্ডম সকলোকে চিঞৰ আহানে এবাৰ জোৰত লাগে কাৰ্ডম প্ৰত্যেক খবৰ এইফালৰ পৰা নাই ইফালে ইফালে আৱাজ আহি আছে পিছফালৰ পৰা নাই জোৰত লাগে এবাৰ প্ৰত্যেক খবৰ বহুত বেছি ভাল লাগিছে ইয়াতে আহি আৰু এইটো মোৰ প্ৰথমবাৰ নহয় ইয়াৰ আগতো মই দুবাৰ আহিছোঁ এইটো 3 নম্বৰবাৰ আহিছোঁ আৰু বহুত বেছি ভাল লাগে যেতিয়া আহোঁ কাৰ্বি ট্ৰেডিশ্যনেল খাদ্য হওক বা আমাৰ ড্ৰেছ হওক আৰু এতিয়া ডেন্স যিটো দুমাহী ডেন্স হ'ব সেইটো কৰি বহুত বেছি ভাল লাগে ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' হ'ব আৰু আমি নাচিলোঁ গান লগাই পেলাই দুমাহী গান লগাই বহুত বেছি ভাল লাগে আৰু আপোনালোক সকলোকে লগ পাই বহুত বেছি ভাল লাগিল আৰু সকলোকে ৰঙালী বিহুৰ বহুত বহুত বেছি শুভেচ্ছা থাকিল আৰু শেষত আৰু এবাৰ সকলোৱে জোৰত লাগে কাৰ্ডম থেংক ইউ কৰবী বায়ে তোমাৰ মঞ্চত গীত পৰিৱেশন কৰি আছে চাওক আপোনালোকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আৰু লগ পাম পুনৰ নতুন এটা ভিডিঅ'লৈ আজিলৈ বাই বাই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব